গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা শুই উঠিয়েই মই গৰম পানীৰ লগত অলপ হালধি মিহলাই পিয়াই মোৰ দৈনন্দিন জীৱনৰ কামখিনি আৰম্ভ কৰিলোঁ। হালধিৰ গুণাগুণৰ বিষয়ে আপোনালোকে সকলোৱে জানে। হালধিয়ে এণ্টিবায়'টিকৰ কাম কৰে, লগতে ছালৰ উজ্জ্বলতা বঢ়ায় আৰু ক'লা দাগ নাইকিয়াও কৰে। তাৰ উপৰিও বহুতো ধৰণৰ বেমাৰত হালধিয়ে বিভিন্ন ধৰণে কাম কৰে। সেইকাৰণে মই বহু বছৰৰ পৰাই হালধিৰ পানী এনেদৰে খাওঁ পুৱা শুই উঠিয়েই। মৰ্ণিং ৱাক কৰিবলৈ গৈ আমাৰ ৰাস্তাটোৰ কাষত ফুলি থকা শেৱালিবোৰ বুটলিবলৈ ল'লোঁ। শেৱালি ফুলবোৰ বুটলি কেতিয়াবা আমি বৰা হিচাপেও খাওঁ বা বিভিন্ন ধৰণে খাব পাৰি। তাৰপিছত শেৱালি ফুলবোৰ বুটলা শেষ কৰি উঠি আমাৰ ঘৰৰ কাষত থকা খেতিপথাৰখিনি মই চাবলৈ গ'লোঁ। ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ খেতি কৰা হয় যদিও ধান খেতিয়ে হৈছে অসমৰ মুখ্য খেতি। যিহেতু কেইদিনমান পিছতেই সোণগুটিখিনি সোণোৱালী হৈ উঠিব আৰু চপাবৰ সময় হ'ব। ধান চপোৱাৰ শেষ হোৱাৰ পিছতেই আমাৰ ভোগৰ বিহু ভোগালী আহি পৰিব। এইদৰে মৰ্ণিং ৱাকৰ পৰা উভতি আহি যাৱতীয় কামখিনি কৰি স্কুললৈ ওলালোঁ। তাৰপিছত টিফিনৰ সময়ত বাচ্চাকেইটাৰ লগত সিহঁতৰ লগত অলপ সময় খেলিলোঁ। এয়া চাওক সিহঁতে খেলি আছে। মোৰ ভিডিঅ'টো কেনে পালে চাই জনাব, কমেণ্টছ কৰি জনাব। লগতে ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।